নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, ৱেলকাম টু মাই চেনেল পজিটিভ লাইন্স। আজি মই এই ভিডিঅ'টোৰ যোগেদি ঝুম খেতি দেখাব ওলাইছোঁ। আমি কিতাপত পঢ়ি থাকোঁ সকলোৱে ঝুম খেতিৰ বিষয়ে হয়নে। তো আমাৰ অলপ টিলাৰ নিচিনা অলপ ঠাই আছে, তাত অলপ ঝুম খেতি কৰিছোঁ বেদিকা পদ্ধতিৰে। বেদিকা পদ্ধতি মানে ষ্টেপ ষ্টেপ কৰি, যিহেতু পাহাৰৰ এঢলীয়া ঠাইত বনবাত গুচাই পেলাই ঝুম খেতি কৰা হয়, আমিও এনেদৰে কৰিছোঁ। আৰু বেদিকা পদ্ধতিৰে মানে ষ্টেপ বাই ষ্টেপ কৰিছোঁ। এইটো ইয়াত আদা লগোৱা হৈছে এক লাইন আৰু এক লাইন হালধি লগোৱা হৈছে, এনেদৰে কৰা হৈছে। তো আজি আপোনাক দেখুৱাই আছোঁ মই। আৰু যিটো কালাৰ, গ্ৰীণ কালাৰ, ইমান ধুনীয়া প্ৰকৃতিৰ ৰং, এইটো একেবাৰে নেচাৰেল হয়, খুব ধুনীয়া দেখিছে নেচাৰৰ কালাৰটো। আৰু আজি আপোনালোকক হালধি খেতিৰ পৰা হালধি হোৱাৰ পিছত, হাৰভেষ্টিং কৰাৰ পিছত ইয়াক আমি কেনেদৰে ব্যৱহাৰ কৰিছোঁ সেইখিনিও মই উঠাইছোঁ। চাই থাকক আৰু ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব। খেতিত বিশেষকৈ আদা, হালধি, কচু, আনাৰস এইবোৰৰ খেতি কৰা হয়। আমি যিখিনি কেঁচা হালধি ৰুইছোঁ, কেঁচা হালধিখিনি বৰ ভাল হৈছে। কেঁচা হালধিৰ বহুত উপকাৰিতা আছে। আমি আঞ্জা বনাইতো খাওঁৱেই, লগতে আমাৰ স্কিনৰ কাৰণেও ভাল, পেটৰ কাৰণেও ভাল। আৰু আদাটো খুব উপকাৰী। মাংসততো আমি আদা দিওঁৱেই বেছিকেলি। তাৰোপৰি আমি ৰঙা চাহত আদা দি খাওঁ, সেইটোও খুব ভাল লাগে। মৰমৰ বন্ধু বান্ধৱীসকল, এই ভিডিঅ'টি বনাওঁতে মোৰ খুব সময় লাগিছিল। এই ভিডিঅ'টো চাবৰ কাৰণে সকলোকে ৰিকুৱেষ্ট কৰিলোঁ। কাৰণ যেতিয়া হালধি গছবোৰ লপলপীয়াকৈ বাঢ়ি আছিল, তেতিয়া মই শ্বুটটো উঠাই ৰাখিছোঁ। আৰু তাৰপিছত হালধিবোৰ হোৱালৈ যথেষ্ট সময় লাগিছিল। তাৰ পিছৰখিনি মই আকৌ শ্বুট কৰিছোঁ। এইটো মোৰ ৰিকুৱেষ্ট, ভিডিঅ'টো শেষলৈকে চাব, নিশ্চয় ভাল লাগিব। একেবাৰে হালধি গছ হোৱাৰ পৰা কেৰাহীত তৰকাৰী বনোৱালৈকে দেখাইছোঁ। আৰু ষ্টুডেণ্টৰ কাৰণে বিশেষকৈ খুব ভাল হ'ব, কাৰণ ঝুম খেতিৰ বিষয়ে পঢ়ি আছিলা ইমান দিন, আজি দেখিবলৈ পাবা। আশা কৰিছোঁ ভাল লাগিব। আৰু এটা কথা বন্ধু বান্ধৱীসকল, যেতিয়া চকুৰ ওচৰত চাৰিওপিনে গ্ৰীণ আৰু গ্ৰীণ, সেউজীয়া আৰু সেউজীয়া প্ৰকৃতিকো দেখা পাওঁ, তেতিয়া সঁচাই মন খুবেই ভাল লাগি যায়। ইয়াৰ পিছত এতিয়া চাব, এই হালধি উঠাই অনা হৈছে আৰু আমি ইয়াৰ পৰা বাচি আছোঁ। মানে শিকৰ থাকে, শিপাৰ পৰা এইবোৰ ৰিমুভ কৰাই পৰিষ্কাৰ কৰি থকা হৈছে। মই আৰু মোৰ শাহুমা দুজনে মিলি কৰি আছোঁ। ঘৰত খাবৰ কাৰণে ৰাখোঁ আৰু বাকীখিনি আমি বিক্ৰী কৰি দিওঁ। আৰু এই থুকুৰ আদা, এইবোৰো শিকৰৰ লগত একেলগে আছে, এইবোৰ গুচাইও চাফা কৰা হ'ব। এয়া ইয়াত মই কৰি আছোঁ। স্কুলৰ পৰা অহাৰ পিছত আজৰি সময়ত ফাৰ্মৰ যিবিলাক কাম থাকে, এই কামবোৰ কৰোঁ। এনেদৰে কাটি পৰিষ্কাৰ কৰাৰ পিছত বইল কৰা হয়। আৰু বইল কৰাৰ পিছত ৰ'দত শুকাই দিয়া হয়। ৰ'দত শুকাই দিয়াৰ পিছত মিলৰ পৰা গুড়ি কৰা হয় আৰু কেতিয়াবা বটিও খাওঁ। আৰু এয়া মোৰ পুখুৰীৰ মাছ ওলাব চাব। ইয়াৰ পৰা মাছ ধৰি লৈ যাম এতিয়া। লৈ যাই পেলাই এই হালধিৰে বঢ়িয়াকৈ ফিছ ফ্ৰাই কৰিম আৰু দুপৰীয়াৰ সাজখাৰ বনাম। বঢ়িয়াকৈ চাই থাকক। এইটো চাওক, মাছ ওলাইছে। কলপাত খাব দিয়া হৈছে। আমি কেমিকেল বস্তু ইউজ খুবেই কমেই কৰোঁ, নকৰোঁ বুলিয়ে ক'ব পাৰে। চব নেচাৰেলভাৱে যিবোৰ হয় সেইবোৰে দিয়ে কাম কৰিব বিচাৰোঁ। ইয়াত মই হালধি পিচি আছোঁ। মিক্সচাৰ আছে, কিন্তু তথাপিতো পুৰণা পদ্ধতিবোৰ ইউজ কৰি মই খুব ভাল পাওঁ, কাৰণ অল্ড ইজ গ'ল্ড বুলি কোৱা হয় কুকিঙৰ কাৰণে। সেইখিনি মোৰ হৈ গ'ল। এতিয়া ফিছ ফ্ৰাই। দুপৰীয়াৰ সাজ ৰেডি। আপোনালোকক সকলোকে নিমন্ত্ৰণ।
আৰু সিদিনাখন শিৱৰাত্ৰি পূজাৰ ভোগৰ প্ৰসাদতো মই এই হালধিয়ে ব্যৱহাৰ কৰিছোঁ। সেইটো অলপ দেখাই দিছোঁ কাৰণ কালাৰটো খুব ধুনীয়া হৈছে ঘৰৰ হালধিৰ। তো আশা কৰিছোঁ ভিডিঅ'টো চাইছে আৰু ভাল লাগিছে। ধন্যবাদ।